আপোনালোকে চাওক আমি বিজেপিৰ লগত নহলে হাৰা পিছত আৰু মান সন্মান শেষ হ'ব নষ্ট হ'ব फैबाय थानाय 22 सेप्तेम्बराव जानो गोनां बिटिसि इलेक्शननि थाखाय बिपिएफआ थार्ड लिस्ट टिकेटखौ फोसावनानै होबाय दा माबे समस्तियाव सोरखौ केन्डिडेट महरै फोसावखो मानाव गेदेर हाग्रामा महिलारि सारा बुंथिनानै होबाय दा मोनसे गिदिर सोंलु सिखारदों जे बिपिएफआ सोरजोंबा एलायन्सआव सोरखारखौ दागोन ना हारसिङै दागोन तो बेनि डाउटखौ क्लियार खालामनानै होदों मानाव गेदेर हाग्रामा महिलारि सारा लोगोसेनो मानाव गेदेर खाम्फा बरगयारि रन्जित बसुमतारी चन्दन ब्रह्मनि सायाव हाग्रामा महिलारि सारनि गोख्रों बिबुंथि तो আমাৰ সাংবাদিক বন্ধুসকল আৰু আমাৰ লগত যিখিনি আছে আমাৰ সেক্ৰেটাৰী আছে সুদ্ৰদা আছে ৰেঞ্জয় বড়ো আছে আমাৰ সকলো আমাৰ দলৰ কৰ্মীসকল আজি আমি থাৰ্ড ফেজ হিচাপে প্ৰথম 8টা বাকি আছিল প্ৰথমত মই আপোনালোকক জনাম ওদালগুৰি জিলাৰ আমাৰ হৰিচিঙা সমষ্টি হিচাপে বাকি আছিল হৰিচিঙা সমষ্টি হিচাপে আমাৰ ত্ৰিদীপ ডিমাৰী ডাঙৰীয়া আমাৰ বিপেপ দলৰ কেণ্ডিডেট হ'ব ইয়াৰ পিছত আমাৰ নদীগুৰি সমষ্টি আছে ইয়াত আমি জগদীশ চৰকাৰ ডাঙৰীয়াক আমি কেণ্ডিডেট দিছোঁ আৰু ইয়াৰ পিছত আহিল আপোনাৰ নাগেজুলিত আমাৰ বিপেপ দল হিচাপে ডক্টৰ উত্তম দাস না উত্তম দাস ইয়েস ডক্টৰ উত্তম দাস ডাঙৰীয়াক আমি কেণ্ডিডেট হিচাপে আমি পাবলৈ সক্ষম হৈছে আৰু ডিক্লেয়াৰ দিছোঁ আমি আজি ইয়াৰ পিছত আহিল আপোনাৰ মুছলপুৰ সমষ্টি হিচাপে অঞ্চল কুংগুৰ বড়ো ডাঙৰীয়া আমাৰ আগৰে ইএম আছে আৰু ইয়াৰ পিছত আহিল আমাৰ ফকিৰাগ্ৰাম সমষ্টি হিচাপে আমাৰ ব্লক কমিটিৰে আগৰ প্ৰেচিডেণ্ট আছিলে এজামুল হক ফকিৰাগ্ৰাম সমষ্টি হিচাপে আৰু বনৰগাঁও সমষ্টি হিচাপে আমাৰ জুবিৰাজ বসুমতাৰী আৰু 14 নম্বৰ চিৰাংদুৱাৰত মই নিজে খেলিম আজি ফৰ্মেলি মই ডিক্লেয়াৰ দিছোঁ ইয়াৰ পিছত আহিল আপোনাৰ বাগানপাৰাত আমি হয় সঁচাকৈ আমি চতন বসুমতাৰীক কেণ্ডিডেট দিব বিচাৰিছোঁ কিন্তু কিছু কাৰণত আমি এতিয়া সলনি কৰিব লগা হৈছে আমাৰ বিপেপ দলৰে জেনেৰেল ছেক্ৰেটাৰী মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াক আমি কেণ্ডিডেট হিচাপে বাগানপাৰাৰ পৰা আমি আজি ডিক্লেয়াৰ দিছোঁ তো কথাটো হ'ল গোটেই 40টা সমষ্টি আমি আজি লাষ্ট আৰু অহাকালি আমাৰ গোসাইগাঁও জিলা বা চিৰাং জিলা বা ওদালগুৰি জিলা আৰু তামুলপুৰ জিলা আৰু চালবাৰী প্ৰথম পৰ্যায়ত যিটো নমিনেশ্যন ডিষ্ট্ৰিক্ট ৱাইজত দিব ক'ৰবাত 4টা সমষ্টি লৈ পেলাই ক'ৰবাত 5টা সমষ্টি লৈ পেলাই এনেকুৱা মতে কোকৰাঝাৰটো 2 তাৰিখত দিব বুলি আমি শুনিবলৈ পাইছোঁ তেওঁলোক বেষ্ট অফ লাক থাকিল আমাৰ যিখিনি কেণ্ডিডেট আজি আমাৰ বিপেপ দলৰ পৰা পাবলৈ সক্ষম হৈছে আৰু আমি আশাবাদী যে বিপেপ দলে এইবাৰ সিংগেল যেটো কোনো দলৰ লগত মিত্ৰতা নকৰাকৈ আমি খেলিবলৈ ওলাইছোঁ আৰু আমি বিপেপ দল হিচাপে 20+ সিটটো আমি পাম সেইখিনি কথা এটোতো আপুনি কোৱা কথাটো আজিৰ কথা নহয় 2 মাহ 3 মাহ 6 মাহ আগৰ পৰাই কথাটো ওলাই আছে ক'ব পাৰে কোৱাটো ডাঙৰ কথা নহয় কিন্তু আপোনালোকে চাওক আমি বিজেপিৰ লগত কেতিয়াবা কোন নেতাৰ লগত আমি কথা পাতিছোঁ হয় মানুহবিলাক আমাক বদনাম কৰিবৰ কাৰণে এইটো কৈ আছে খবৰ দিয়ক কিন্তু কথা সেইটোৱেই যে বিপিএফে কোনো দলৰ লগত মিত্ৰতা কৰা নাই আৰু নকৰিমো আজিলৈকেও আমি কৰা নাই আৰু ভৱিষ্যতেও নকৰিম নাই কথা সেইটোৱে মই সময় দিছোঁ আজিও মই খাম্পা আৰু চন্দনৰ কথাটো মই ক'ম সিহঁতে 1 তাৰিখ আৰু 2 তাৰিখটো নমিনেশ্যন তাৰিখ আছে তো এই 1 তাৰিখ আৰু 2 তাৰিখত নমিনেশ্যন নিদি পেলাই আৰামত থাকিলে মান সন্মান বাচি যাব কথা সেইটোৱে
নহলে হাৰা পিছত আৰু মান সন্মান শেষ হ'ব, নষ্ট হ'ব। এইটোকে বাঁচাবৰ কাৰণে যদি বিচাৰে চন্দন আৰু কাম্পায়ে নমিনেশ্যন নিদিয়াটোই ভাল। আমিও সন্মান কৰোঁ, আমাৰ দলৰ বহুত কৰ্মীসকলে সন্মান দিছে, সন্মান কৰে এতিয়াও। আৰু এই সন্মানৰ পৰা যদি বাচিব বিচাৰে তেতিয়াহ'লে কেণ্ডিডেট নিদিয়াই ভাল। এইবিলাক বাহানা কৰি লাভ নাই। চন্দন আৰু কাম্পা এই দুইজনক UPPL মানুহে ভোট নিদিয়ে। ইহঁতক হাৰাবৰ কাৰণেহে কেণ্ডিডেট দিছে, ইহঁতক হাৰাবৰ কাৰণেহে কেণ্ডিডেট দিছে UPPL, স্পষ্ট কথা। সেইকাৰণে মোৰ অনুৰোধ চন্দন আৰু কাম্পায়ে নেখেলাই ভাল। যেহেতু এসময়ত আপনারা সতীর্থ BTCৰ প্ৰাক্তন BTCৰ মুখ্য কাৰ্যবাহী সদস্য আৰু উপ মুখ্য কাৰ্যবাহী সদস্যৰ মুখামুখি যুদ্ধ হ'ব। তেনে ক্ষেত্ৰত ভোটাৰ ৰাইজে কাক ভোট দিব? কাৰণ ভোটাৰ ৰাইজে বিপেমকে ভোট দিব, কাম্পাক ভোট নিদিয়ে। কাম্পাক কোনে ভোট দিব জানে? আমাৰ বিপেম দলৰ পৰা আমাক বেয়া পাই পেলাই কিছু ৰাইজ আছে, কিছু কৰ্মীসকল আছে, ইহঁতেহে ভোট দিব। কিন্তু UPPL ভোট নাপায়হি কাম্পায়ে। তো 2-3 হাজাৰ ভোটাৰ আছে, সেইখিনি কাম্পা পাব পাৰে। আৰু এইফালে চন্দনৰতো কিমান পাব? 2-3 হাজাৰ সিও, ইয়াতকৈ ওপৰত যাব নোৱাৰে। UPPLটো ভোটেই নিদিয়ে চন্দনক বা কাম্পাক। আপনি রঞ্জিত বসুমতাৰীৰ এগেইনষ্টত থিয় দিব বুলি কৈছিল, কিন্তু ৰঞ্জিত বসুমতাৰী ফেৰেঙাটত কোকৰাঝাৰৰ বাবুমিতো খেলি আছে আৰু নিশ্চিত কথা কোৱা নাই মই। ৰঞ্জিত মানে ফেৰেঙাটো, ইয়াত শেষৰ কথা কোৱা নাই মই। হয়, ফেৰেঙা এগেইনষ্টত মই খেলাৰ কথা আছিল, কিন্তু ফেৰেঙাক হাৰাবৰ কাৰণে মোৰ প্ৰয়োজন নাই এতিয়া। সি নিজে নিজে হাৰি আছে। বাওপুঙেতো হাৰিব আৰু নিশ্চিমাতো হাৰিব। আমি ফিল্ডটো ষ্টাডি কৰিহে আমি কেণ্ডিডেটটো ঠিক কৰিছে। ফেৰেঙা 2টা সমষ্টি খেলিছে, প্ৰমোদ বড়ো 2টা সমষ্টি খেলিব, ময়ো 2টা সমষ্টি। আজি বিজেপিয়ে কিছু সময় আগতে 28টা প্ৰাৰ্থী ঘোষণা কৰিলে আৰু এটা কালি কৰিব বুলি কৈছে। নাই, এইটো বিজেপিৰ কথা। আমি একো নকম, কংগ্ৰেছকো একো নকম, বিজেপিকো একো নকম। কিন্তু আমাৰ ক'ব লগাটো আছে UPPL যিহেতু চৰকাৰ চলাই আছে, চৰকাৰ চলোৱা স্বত্তেও ইহঁতৰ যিখিনি UPPL কৰা নেতা কৰ্মীসকল আছে, হাজাৰ হাজাৰ আহি আছে। এইটোৱে খুব আমাৰ কাৰণে লক্ষ্য কৰিব লগা আছে। এইকেইদিনৰ ভিতৰত UPPLৰ কোনো ডাঙৰ লিডাৰ কেনেকুৱা আহিছে নেকি? ডাঙৰ লিডাৰ মানে আহিব। আমি আজি নকম, মেলা লিডাৰ আহি আছে, আহিব, যোগাযোগ কৰি আছে। মুঠতে UPPL দল হিচাপে লাষ্টিং হোৱাটো খুব সমস্যা হৈ আছে আজিৰ দিনত। UPPLৰ প্ৰাৰ্থিত্ব সংঘাত দেখিবলৈ গৈছে প্ৰবীণ চিৰাংগড়ত, আপুনি য'ত প্ৰতিনিধিত্ব কৰিব। হয়, ময়ো দেখিছো। এইটো ইহঁতৰ কথা, ইহঁতৰ ভিতৰত কি বাক যুদ্ধ হৈছে, কি মত বিমত হৈছে, এইটো ইহঁতৰ কথা। কিন্তু আমি আমাৰ কথাটো কম। প্ৰবীণ চিৰাঙত মই খেলিম, মই আৰামত জিকি পেলাই আহিম, এইটো মই কোনো চিন্তা কৰা নাই। UPPLৰ দলৰ ভিতৰত, লিডাৰৰ ভিতৰত বা কৰ্মীৰ ভিতৰত কি সংঘাত আহিছে, ইয়াৰ ওপৰত আমাৰ ক'ব লগা একো নাই। মুঠতে কাম্পায়ে আৰু চন্দনে খুব দুৰ্ভাগ্যজনক, ইহঁতে ইলেকশ্যন নেখেলিলে ভাল। অহাকালি মই ওদালগুৰিত যাম। প্ৰথমত ওদালগুৰিত নমিনেশ্যন দি পেলাই ৰিহন दैमाৰী ডাঙৰীয়া বা আমাৰ যিখিনি 5টা সমষ্টিৰ আমাৰ কেণ্ডিডেট পাবলৈ সক্ষম হৈছে, ইহঁতৰ লগত মই প্ৰেজেণ্ট থাকিম। ইয়াৰ পিছত আকৌ চিৰাঙত মই নমিনেশ্যন দিব, অহাকালি দিব। কোকৰাঝাৰতো 2 তাৰিখত। জিকিছে আমি, গভৰ্ণমেণ্ট হৈছে। Thank you. दे, হ'ব। लोगोफोर, दिनैनि दासिमनि गोदान मोनसे फुल आपडेट भिडिअआ बेखिनियानोसैमोन। जुदि नोंथांमोना भिडिअखौ नायनानै मोजां मोनदोंबा लाइक, कमेन्ट, शेयार आरो लोगोसे चेनेलखौ साबस्क्राइब खालामना होनो दा बाव लोगोफोर। बाय।